নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে কিছুমান ৰাশিৰ ওপৰত মা লক্ষ্মীৰ কৃপা স্বাভাৱিকতকৈ বেছি দেখিবলৈ পোৱা যায়। এই ৰাশিৰ মানুহৰ জীৱনত ধন নিজেই আহিবলৈ ধৰে, সংকটৰ সময়ত সমস্যা সমাপ্ত হৈ পৰে নিজেই আৰু ভাগ্য হঠাৎ সলনি হৈ পৰে। আজিৰ ভিডিঅ'টোৰ যোগেদি মই আজি আপোনালোকক জনাম মা লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰা 5 ৰাশিৰ জাতক জাতিকাসকলৰ কথা আৰু ভিডিঅ'টোৰ শেষত মই এটা মা লক্ষ্মীৰ উপায়ৰ কথা জনাম, যিটো উপায় সকলো মানুহে নাজানে, যাৰ ফলত বহুতেই মা লক্ষ্মীৰ কৃপা হেৰুৱাবলগীয়া হয়। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ কৃপা আটাইতকৈ বেছি দেখিবলৈ পোৱা যায়, কাৰণ বৃষ ৰাশিটো মা লক্ষ্মীৰ আটাইতকৈ প্ৰিয় ৰাশিৰ ভিতৰত এটা বুলিও ক'ব পৰা যায়। এই ৰাশিৰ মানুহসকল ধৈৰ্যশীল হয়, পৰিশ্ৰমী হয় আৰু পৰৰ চৰ্চা এওঁলোকে নকৰে। স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰতো এওঁলোক বহু বেছি ভাল দেখিবলৈ পোৱা যায়। বৃষ ৰাশিৰ মানুহে হঠাৎ ধন নাপালেও ধন কেতিয়াও এওঁলোকৰ শেষ নহয়। কোনোবা ফালৰ পৰা নহয় কেনিবা ধন তেওঁলোকৰ হাতলৈ আহে আৰু সঘনাই তেওঁলোকে ধন লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰতেই হওক বা নতুনকৈ কিবা কাম আৰম্ভ কৰাৰ ক্ষেত্ৰতেই এওঁলোকে প্ৰথম অৱস্থাত সফলতা নাপালেও পিছলৈ বহু বেছি সফলতা লাভ কৰিব পাৰে। মা লক্ষ্মীৰ পৰম কৃপা থকাৰ ফলত যি কামতেই হাত দিয়ে সেই কাম তেওঁলোকে বহুদূৰ আগুৱাই লৈ যাব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত এওঁলোকৰ বহুদূৰ আগুৱাই যাব পৰা দেখিবলৈ পোৱা যায়। নিবনুৱাসকলে অতি সোনকালে কৰ্মপ্ৰাপ্তি লাভ কৰিব পাৰে। কৰ্মৰ কাৰণে বেছি কষ্ট কৰিব নালাগে এওঁলোকে। সেইকাৰণে এই ৰাশিৰ জাতক জাতিকাসকলক মা লক্ষ্মীৰ অতিশয় প্ৰিয় ৰাশিৰ ভিতৰত এটা বুলি ক'ব পৰা যায়। মা লক্ষ্মীয়ে এই ৰাশিৰ মানুহৰ ওপৰত বিশেষ পৰম দৃষ্টি দেখুৱায়, যাৰ বাবে তেওঁলোকৰ ওপৰত স্থায়ী আয় বৃদ্ধি পাবলৈ ধৰে, ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰে, আৰ্থিক অৱস্থা আগৰ তুলনাত তেওঁলোকৰ উন্নত হৈ গৈ থকা দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ ক্ষেত্ৰতো বহুদূৰ আগুৱাই যাব পাৰে এওঁলোক। 2 নম্বৰটো কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা দেখিবলৈ পোৱা যায়। মাতৃ চেনেহ আৰু পৰিয়ালৰ শক্তিও এওঁলোকৰ ওপৰত সদায় থাকে। মা লক্ষ্মী সদায় এনে মানুহৰ ঘৰত বাস কৰে য'ত শান্তি থাকে আৰু পৰিয়ালত মৰম চেনেহ থাকে। মা লক্ষ্মীৰ পৰম কৃপা কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ওপৰত বিশেষভাৱে দেখিবলৈ পোৱা যায়, কাৰণ কৰ্কট ৰাশি জাতক জাতিকাসকল বেছিভাগ ভক্তিপ্ৰাণ, হৃদয়বান আৰু দানশীল বুলি ক'ব পৰা যায়। সেই গতিকে মা লক্ষ্মী অতিশয় প্ৰিয় বুলি ক'ব পৰা যায় এই ৰাশি জাতক জাতিকাসকল। এই কৰ্কট ৰাশি জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰে, দাম্পত্য জীৱনত সুখ সমৃদ্ধি বজাই ৰাখিব পাৰে। নতুনকৈ কিবা কাম কৰিলে সেই কামত তেওঁলোকৰ অগ্ৰাধিকাৰ বেছি দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো বহুদূৰ আগুৱাই যাব পাৰে। কিবা কাম তেওঁলোকৰ আধৰুৱা হ'লে সেই কাম কেতিয়াও এৰি নিদিয়ে। যিমানেই কষ্ট নহওক কিয় সেই কাম কৰি তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰে। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ কৃপা থকাৰ কাৰণে এওঁলোকৰ ঘৰলৈ হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰে। দূৰ সম্পৰ্কীয় কৰ্মৰ পৰা এওঁলোকে বহুদূৰ আগুৱাই যাব পাৰে বা বহু অৰ্থ উপাৰ্জন কৰিব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰায় দেখিবলৈ পোৱা যায় যে হঠাৎ ধন লাভ কৰিব পাৰে। বিপদৰ সময়তো এওঁলোকে বহুদূৰ আগুৱাই যাব পাৰে আৰু বিপদৰ সময়ত অতি সোনকালে আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। দীঘলীয়া অভাৱ এওঁলোকৰ কেতিয়াও নাথাকে। সৰু সুৰা অভাৱ থাকে, কিন্তু দীঘলীয়া সময় ধৰি কেতিয়াও এওঁলোকৰ অভাৱ নাথাকে। 3 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ অধিপতি হ'ল শুক্ৰ, যি মা লক্ষ্মীৰ অতিশয় প্ৰিয় বুলি মনা গৈছে, কাৰণ শুক্ৰবাৰটো আৰু শুক্ৰ গ্ৰহটো মা লক্ষ্মীৰ অতিশয় প্ৰিয় হয়, যি মা লক্ষ্মীৰ শক্তিৰ সৈতে জড়িত বুলিও ক'ব পৰা যায়। এই ৰাশিৰ মানুহসকল সুন্দৰতা বেছি ভাল পায়, ন্যায় পথে চলিবলৈ বেছিকৈ বিচাৰে আৰু জীৱন সুন্দৰকৈ চলাই নিব এওঁলোকে জানে। যি মানুহৰ ঘৰত এইকেইটা গুণ দেখিবলৈ পোৱা যায় সেই ঘৰত মা লক্ষ্মীৰ বিশেষ কৃপা সদায় থাকে। মা লক্ষ্মীৰ কৃপা পোৱাৰ ভিতৰত এওঁলোকে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰে, প্ৰচুৰ পৰিমাণে জীৱনত অৰ্থ উপাৰ্জন কৰিব পাৰে আৰু লগতে সমাজত প্ৰচুৰ পৰিমাণে মান সন্মান বুটলিবলৈও সক্ষম হয়। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বজাই সুন্দৰভাৱে ৰাখিব পাৰে, ভ্ৰমণত আনন্দিত অনুভৱ কৰে আৰু নতুন কামৰ পৰা নতুন ফল আদায় কৰিবলৈ সক্ষম হয়।
লক্ষ্মী দেৱীৰ তুলা ৰাশি জাতক জাতিকাসকলৰ ওপৰত পৰম কৃপা থকাৰ কাৰণে আৰ্থিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰে, সামূহিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পায় আৰু আপোনালোকৰ বিলাসিতা বৃদ্ধি পাবলৈ ধৰে। জীৱন আপোনালোকৰ বহুদূৰ আগুৱাই যোৱা দেখিবলৈ পোৱা যায়। নতুন নতুন চিন্তা আপোনালোকৰ মনলৈ আহে। কিবা কাম আপোনালোকে হাতত ল'লে সেই কাম কৰি সম্পূৰ্ণ কৰিব পাৰে আৰু মা লক্ষ্মীৰ কৃপাৰ ফলত ভৱিষ্যতে যদি কিবা পৰিকল্পনা কৰে বা ভৱিষ্যতৰ কাৰণে যদি কিবা চিন্তা কৰে আপোনালোকৰ সহায় হ'ব। ভাগ্যই বহু ক্ষেত্ৰত এওঁলোকক সহায় কৰে, যাৰ ফলত কৰণীয় কাম কৰি সম্পূৰ্ণ কৰিব পাৰে আৰু আধৰুৱা কামবোৰো কৰি সম্পূৰ্ণ এওঁলোকে কৰি তুলিব পাৰে। 4 নম্বৰটো ধনু ৰাশি। ধনু ৰাশি মানুহে ভাগ্য আৰু ধৰ্মৰ ক্ষেত্ৰৰ পৰা বহু বেছি সফলতা অৰ্জন কৰিব পাৰে। এই মানুহ বেছিভাগেই দেখিবলৈ পোৱা যায় সৎ আৰু সত্যবাদী আৰু দান কৰি বেছি এওঁলোকে ভাল পায়। যি মানুহৰ গাত এইকেইটা ৰূপ দেখিবলৈ পোৱা যায় সেই ঘৰত সাক্ষাৎ মা লক্ষ্মী আহি বাস কৰে আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদৰ ফলত তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰে। সকলো ফালৰ পৰা তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। মা লক্ষ্মী সদায় এই জেগাত বাস কৰে যি জেগা সদায় পবিত্ৰ হৈ থাকে, যি জেগা সৎ হয় আৰু যি জেগাত দান দক্ষিণা বেছিকৈ কৰা থাকে। দেৱী লক্ষ্মীয়ে সেইজনৰ কৃপা বেছিকৈ দেখুৱায় যিয়ে ধন পোৱাৰ পিছত কেতিয়াও অহংকাৰ নকৰে। ধনুৰাশি জাতক জাতিকাসকলে হঠাৎ ধনী হোৱাৰ যুগ নামি আহে বা হঠাৎ তেওঁলোকে ধনী হৈ যাব পাৰে। বিদেশলৈ যোৱাৰ যুগো এওঁলোকৰ ওপৰত বেছিকৈ দেখিবলৈ পোৱা যায়। জীৱনৰ বহু সমস্যা এওঁলোকে সমাধান কৰি ল'ব পাৰে আৰু এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এওঁলোকে ঘৰৰ মানুহৰ পৰা সহায় পোৱাৰ উপৰিও বহুকেইটা সমস্যা এওঁলোকে নিজেই সমাধান কৰি লোৱাৰ সুযোগ দেখিবলৈ পোৱা যায়। মা লক্ষ্মীৰ পৰম কৃপাৰ ফলত এওঁলোকে কৰ্মক্ষেত্ৰত হাত দিলেই সফলতা অৰ্জন কৰিব পাৰে। নতুন চিন্তা চৰ্চা এওঁলোকৰ মনলৈ আহি থাকে। কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰে। কৰ্মক্ষেত্ৰত বিনিয়োগ কৰিলেও বহু সফলতা অৰ্জন কৰিব পৰাৰ যুগ দেখিবলৈ পোৱা যায়। 5 নম্বৰটো মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ কৃপা সদায় থাকে। এইটো আটাইতকৈ বিশেষ ৰাশি বুলি মনা গৈছে। মীন ৰাশিৰ জাতক জাতিকাসকল গভীৰ ভক্তিবান দেখিবলৈ পোৱা যায়। আত্মবিশ্বাস এওঁলোকৰ বহু বেছি দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ জীৱনত বা তেওঁলোকৰ মনৰ ভিতৰত এক নতুন শক্তি সদায় থকা দেখিবলৈ পোৱা যায়। এই ৰাশিৰ মানুহ কৰ্মৰ পৰা কেতিয়াও আঁতৰি নাযায়। মনৰ পৰা প্ৰাৰ্থনা এওঁলোকৰ কেতিয়াও নুগুজে। কাকো এওঁলোকে ক্ষতি কৰিবলৈ ইচ্ছা নকৰে। ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ এওঁলোকে বিশ্বাস ৰাখে। সেই গতিকে মা লক্ষ্মীয়ে অতিশয় ভাল পায় মীন ৰাশি জাতক জাতিকাসকলক। মা লক্ষ্মীয়ে মীন ৰাশি জাতক জাতিকাসকলক ধন সম্পত্তিৰে ভৰপূৰ কৰি তোলে। মান সন্মান সামাজিক ক্ষেত্ৰত বাঢ়ি যায়। মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰে। মা লক্ষ্মীৰ যদি পূজা পাতল তেওঁলোকে ঘৰত এবাৰ হ'লেও কৰাব পাৰে তেনেহ'লে জীৱনত চলি থকা সৰু সৰু সমস্যাও তেওঁলোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত এওঁলোকে আগুৱাই যাব পাৰিব। কেৰিয়াৰৰ স্থিৰতা বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পায়। ভাগ্যই এওঁলোকক বহু বেছি সহায় কৰে আৰু লগতে মা লক্ষ্মীৰ পৰম কৃপাৰ থকাৰ ফলত এওঁলোকে সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰে আৰু সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰে। ভৱিষ্যতে এওঁলোকে বহু আগুৱাই যাব পাৰে আৰু ভৱিষ্যতৰ কাৰণে এওঁলোকে বহু আগৰ পৰাই চিন্তা কৰি থাকে। এই ৰাশিৰ ঘৰত মা লক্ষ্মীৰ দীৰ্ঘদিন সময় থকাও দেখিবলৈ পোৱা যায়। এই 5 ৰাশিৰ মানুহে যদি প্ৰত্যেক শুক্ৰবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পৰিধান কৰে, ঘৰৰ সন্ধ্যাৰ সময়ত এগছি চাকি জ্বলায় আৰু ধন পালে কৃতজ্ঞতা জ্ঞাপন কৰে, তেনে ঘৰত মা লক্ষ্মীৰ কৃপা দুগুণ দেখিবলৈ পোৱা যায়। কিন্তু এই ৰাশি জাতক জাতিকাসকলে ৰাতি ঝাৰু মৰাটো অনুচিত বুলি ক'ব পৰা যায়। অহংকাৰ নকৰিব আৰু মা লক্ষ্মীৰ পৰা কেতিয়াও আপোনালোকে দূৰত নাথাকিব। সদায় এবাৰ হ'লেও মা লক্ষ্মীৰ নাম ল'ব। তেতিয়া আপোনালোকে দেখিবলৈ পাব যে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব। যদি আপোনাৰ ৰাশিটো এই ভিডিঅ'টোত পাইছে তেনেহ'লে নিশ্চয় আপোনালোক ভাগ্যৱান বুলি ক'ব পৰা যায়। নাথাকিলে চিন্তা নকৰিব। সৎ কামেৰে সকলোৱে মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰিব। ভিডিঅ'টো যদি আপোনালোকৰ উপযোগী যেন লাগিলে ভিডিঅ'টো লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু কমেণ্টত নিশ্চয় আপোনালোকে লিখিব মা লক্ষ্মী। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। মা লক্ষ্মীৰ কৃপা সদায় আপোনাৰ ওপৰত থাকক তাৰেই কামনাৰে আজিলৈ নমস্কাৰ।